নমস্কাৰ এছএমএছ থ্ৰিল ষ্টেচনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই সুপ্ৰভাত। আমি আকৌ উপস্থিত হৈছোঁ এক নতুন ভৌতিক কাহিনীৰ সৈতে। পল্লাডা 1914। এই কাহিনীৰ গল্প পাঠত থাকিব পাঠক নিজে আৰু অভিনৱ। সূত্ৰধাৰ মই। এই কাহিনী আৰু ইয়াৰ চৰিত্ৰ পূৰ্ণৰূপত কাল্পনিক। আৰম্ভ হ'ব গৈ আছে পল্লাডা 1914। তৰাবিহীন এন্ধাৰ ৰাতি নৰ্থ এটলাণ্টিকৰ ওপৰত একে উশাহেৰে ভাহি গৈছোঁ আমি। যোৱা এসপ্তাহ ধৰি এবাৰৰ বাবে হ'লেও দিনৰ ৰ'দ চকুত নপৰিলে। এখনি পাতল নীলা কুঁৱলীৰ চাদৰে অনবৰত ঢাকি থৈছে আমাৰ সৰু জাহাজখনক। কেতিয়াবা ডেকৰ একেবাৰে ওচৰত নামি আহিছে চাদৰখন, কেতিয়াবা আকৌ বৈ গৈছে মাস্তুলৰ ওচৰত। বতাহৰ গতি কম হোৱাৰ কাৰণে পাল নমাই থোৱা হৈছে। মহাস্ৰোতৰ গতিত ভাহি গৈছে জাহাজখন। শান্ত ৰাতিৰ নিস্তব্ধতা ভাঙিছে পাল আৰু মাস্তুলৰ টং টং কোবনিৰ শব্দই। এই মুহূৰ্তত মোৰ বাহিৰে ডেকত আৰু কোনো জনপ্ৰাণী নাই। জাহাজৰ বেলেগ ক্ৰিউ মেম্বাৰৰ মাজত ইঞ্জিনমেন তাৰ নিজৰ কেবিনত গৈ ৰেষ্ট লৈ আছে। মিষ্টাৰ বাসু অলপ আগত ডেকতে আছিলে, এতিয়া নিজৰ কোঠাত গৈ কিবা কাম কৰি আছে। কেতিয়াবা ভাবোঁ যি বিচাৰিছিলোঁ তাকেই হ'ল। শান্তিৰ সন্ধানত ওলাইছিলোঁ, শান্তি লাগিছিল জীৱনত, কিন্তু শান্তিৰ ঠিকনা যে এই মহাসাগৰৰ মাজত অভাৰকোট লগাই মতলীয়া চেঁচা বতাহৰ মাজত পাম, সেয়া কেতিয়াও কল্পনাও কৰা নাছিলোঁ। মাজে মাজে চকুৰ আগত আহিছে সৰু সৰু আইচবাৰ্গ, যেন আমাৰ ঘৰত থকা চেণ্ডি নামৰ পমেৰিয়ান ব্ৰিডটোৱে পিঠিখন ওলাই ৰাখিছে পানীৰ মাজত। মনত পৰিছে 1912 চনৰ কথা। এই এটলাণ্টিক অ'চিয়ানৰ গহ্বৰত সোমাই আছে বিশাল RMS টাইটানিক, আৰু সোমাই আছে নাজানো কিমান মানুহৰ জীৱন। কোটৰ ইনাৰ পকেটত হাত লগাওঁতে গম পালোঁ চিগাৰেট এডাল আছে। হাতত থকা লেম্পটো তলত নমাই থলোঁ। দুবাৰকৈ দীঘল টান দিলোঁ চিগাৰেটটোত। তেতিয়াই জাহাজখনৰ তলত জোৰকৈ কিবা এটা আঘাত কৰে। মই দৌৰি গ'লোঁ ব্ৰিজত। ইঞ্জিন মানুহ সোমাই আহিল ইঞ্জিন ৰুমত। একো ইকুইপমেণ্ট কাম কৰা নাই, কিবা ছিগনেল গ্লিচ হৈছে। তেতিয়াই বাসু সোমাই আহিছে। The propeller is slowing down. अभी क्या करेंगे? মই হুইলৰ ফালে চাওঁতে দেখিলোঁ হুইল সোঁফালে ঘূৰিয়ে গৈ আছে। এক হাতেৰে হুইল ধৰিলোঁ আৰু আন হাতেৰে ধৰিলোঁ শ্বিপ গিয়াৰ। বাসু, আপুনি ৰেডাৰ চেক কৰি থাৰ্ষ্টাৰ কণ্ট্ৰল কৰক। মে বি ইটছ এন আইচবাৰ্গ। लेकिन हमारे सामने तो कोई आइसबर्ग नहीं था, तो केनेके अनकंट्रोल হ'ব পাৰে? আপুনি কি কৈ আছে? আৰে আইচবাৰ্গ নহয় যদি কি? গোটেই জাহাজ সোঁফালে নিজে নিজে টান খাইছে। আপুনি প্লিজ থাৰ্ষ্টাৰ কণ্ট্ৰল কৰক, প্ৰপেলাৰ বন্ধ কৰক। গোটেই ৰুমত যেন শব্দৰ কোলাহলে এক মাৰাত্মক যন্ত্ৰণাৰ সৃষ্টি কৰিছে। কি কৰিম আমি একো বুজি পোৱা নাই। তাৰপিছত লাহে লাহে চব কণ্ট্ৰলত আহিছে। উফ, কৃষ্ণ প্ৰভু দেই, কেনেকৈ যে কণ্ট্ৰলত আহিলে। কেনেকে যে বাচিলো, কি কয়? इट्स नॉट बाचिलू, इट्स बासिलू। एनीवेज, आप एक बार नीचे बंकर रूम वगैरह चेक करके आइए। इंजन मैन को भी साथ में लेके जाइएगा, और मैं फोरडेक चेक करके आता हूँ। पिছত मैन्युअली जनरेटर स्टार्ट करिम। ओके? अच्छा अच्छा, ठीक আছে ঠিক আছে, একদম বহুত সুন্দর। আকৌ সব নিস্তব্ধ। আমাৰ জীৱন এনেকুৱাই, এই শান্তি এই অশান্তি। হাতৰ লেম্প লৈ আগবাঢ়ি গ'লোঁ ফৰডেকৰ ফালে।
নাই, ক'তো একো নাই। হঠাৎ শুনিলোঁ যেন কোনোবাই বৈঠা চলাইছে, কিবা কিবা কথা পাতি আছে। নাই নাই, প্ৰলাপ মাতি আছে, কিন্তু এয়া কি ভাষা? Who's there? Hey, who's there? আচলতে মোৰ অলপ ভয় লাগিছে। এয়াতো যি টি জেগা নহয় যে যিকোনো মানুহ যেতিয়া তেতিয়া আহিব পাৰিব। আকৌ চিঞৰি মাতিছে। শব্দৰ উৎস বিচাৰি মই দৌৰি ৰেলিঙৰ ওচৰত গ'লোঁ আৰু যি দেখিলোঁ সেয়া চাগে আপোনালোক নেদেখিলে বিশ্বাস নকৰিব। জাহাজৰ অকল তলৰ পানীখিনি যেন কিবা জ্বলি উঠিছে, এক উজ্জ্বল পোহৰ, আৰু সেই জ্বলন্ত পোহৰত কিবা এটা চকুত পৰিল। বাইনোকুলাৰ্ছ লৈ দেখিলোঁ লঙৰৰ পৰা প্ৰায় 100 মিটাৰ দূৰত পানীৰ ওপৰত ভাহি আছে এখনি নাও। দেখি লাগিছে এয়া প্ৰায় 20th চেঞ্চুৰীত হ'ব। ফ'কাছৰ ৰোলাৰটো ঘূৰাওঁতেই দেখিলোঁ এখন নহয় প্ৰায় 3-4খন নাও। পাইৰেটছ! পাইৰেটছ! কোন ক'ত আছ? পাইৰেটছ! পাইৰেটছ! পিছফালৰ পৰা বাছু দৌৰি আহিছে। क्या हुआ? পাইৰেটছ! মিষ্টাৰ বাছু! পাইৰেটছ! হাতেৰে তলত পানীত ইশাৰা দিব যাওঁতেই দেখিলোঁ একো নাই। পাইৰেটছ? কিদৰে পাইৰেটছ? কি কথা কৈছে আপুনি? হে? ৰেলিঙত জোৰকে খামুচি ধৰি মই তলত চাব বিচাৰিলোঁ, কিন্তু নাই, ক'তো একো নাই। ক'ত উজ্জ্বলতা, ক'ত নাও, ক'ত কি? মিষ্টাৰ বাছু, কোনোবাই সঁচাকৈ চিঞৰিছিলে, সঁচাকৈ চিঞৰিছিলে। উফ, কোনে চিঞৰিব? হা, গোটেই ক্ৰিউ মেম্বাৰ্ছ মোৰ লগতে আছিলে। আপোনাৰ কিবা ভ্ৰম হৈছে। চব তোমাৰ লগত আছিলে? হয় নেকি? মোৰ মূৰত ধৰিছে, মোৰ কিবা বমি বমি লাগিছে। অ'কে, একো নাই। কুল ডাউন, আপুনি বহক। অলপ আগতে যি হৈছে তাৰপিছত যিকোনো মানুহৰ চি চিকনেছ হ'ব পাৰে। যাওক, আপুনি শুই যাওক, ৰেষ্ট লওক। কালি মৰ্ণিং কথা পাতিম আপোনাৰ লগত। Mr. John, wake up. Wake up, Mr. John. Mr. Basu, good morning. Nothing is good about this morning, sir. বাছুৰ মুখখন যেন তেজবিহীন হৈ গৈছে। ভয় খাইছে সি। তাৰ মাত যেন বিষণ্ণতাৰে ভৰা। What happened? Huh? Anything wrong? Everything is wrong. हमारे बंकर में নাজানো কি ভাবি তেখেতৰ মুখৰ শব্দ নোহোৱা হৈ গ'ল। বাংকাৰত কি মিষ্টাৰ বাছু? বাংকাৰত কি? তৎক্ষণাত মই বিচনাৰ পৰা নামি দৌৰি গ'লোঁ বাংকাৰ ৰুমত। বৰ কষ্টৰে লোহৰ দৰজাখন খুলিলোঁ আৰু খুলিয়ে মোৰ চকু গ'ল বাংকাৰ বেডত। এক প্ৰবল শক্তিয়ে বিজুলী খেলাই গ'ল মোৰ গোটেই গাত। আমাৰ এজন ক্ৰু মেম্বাৰ পৰি আছে বিচনাত। তাৰ গোটেই গাত ঘৰ কৰিছে ফাংগাছে। পেটৰ তলৰ অংশৰ পৰা আৰম্ভ হৈ চাদৰৰ দৰে বিচনাৰ আধা অংশ খামুচি ধৰি ৰাখিছে এই ফাংগাছৰ দলে, আৰু তাৰ অৱস্থাত গম পালোঁ সি বৰ যন্ত্ৰণাত আছে। এয়া কি বাসুজী? মানে আই এম নট গেটিং দিছ। ফাংগাছ এনেকে? হাউ ইজ দিছ পচিবল? ইয়াক ওলাওক ইয়াৰ পৰা। মই দৌৰি বিচনাৰ ওচৰত যাবলৈ চেষ্টা কৰিলোঁ, তেতিয়াই বাছুৱে চিঞৰিলে, नहीं, आप सामने मत जाइए, ये फंगस बहुत जल्दी फैलता है, देखिए। বাছুৱে কোৱাৰ লগে লগে মই তলৰ ফালে চাওঁতে দেখিলোঁ অলপ আগতে বিচনাৰ ওচৰত থকা ফাংগাছৰ স্তূপটোৱে এতিয়া আহি মোৰ ভৰিৰ কাষত পালেহি। যেন এই ছত্ৰাকৰ দলে বিয়পিবলৈ তেজ মঙহ বিচাৰে, যেন এক নৰসাধক জীৱিত বস্তু। We tried our best,
বহুত চেষ্টা কৰিলোঁ ওলাবলৈ, কিন্তু বুজি পালোঁ যদি এনেকৈ ওলাব যাওঁ তেতিয়া ইয়াৰ পেটৰ তলৰ অংশ কাটিব লাগিব। এণ্ড ডেটছ নট পচিবল। হি উইল ডাই মিষ্টাৰ জন। এই ফাংগাছৰ দলে ইয়াক এনেকৈ ধৰি ৰাখিছে যে ইস্কো বচানা নামুমকিন হে। ল'ৰাজন বহুত কষ্টেৰে যেন কিবা ক'ব চেষ্টা কৰি আছে আৰু নিজৰ সোঁ হাতখন ওলাবলৈ চেষ্টা কৰি আছে সেই ফাংগাছৰ ভিতৰৰ পৰা। এনেকুৱা ধৰণৰ ফাংগাছ মই আজিলৈকে দেখা নাই। লাহে লাহে দেখিছোঁ ফাংগাছৰ চাদৰ ফালি তাৰ হাত ওলাইছে। তেজে তেজাল তাৰ হাত, যেন কুষ্ঠ ৰোগীৰ হয়। মঙহ ওলমি আছে তাৰ হাতৰ হাড়দিত। যেনে তেনে হাতখন ওলাই আঙুলি দি ইশাৰা দিছে পিছফালে পৰ্ট হোলটোৰ ফালে। আপোনালোকে শুনি আছিলে এছএমএছ থ্ৰিল ষ্টেচনৰ পল্লাডা 1914ৰ প্ৰথম খণ্ড। আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়া দ্বিতীয় খণ্ড শুনিবলৈ পাহৰি নাযাব। তেতিয়ালৈকে ভালে থাকক।